নমস্কাৰ সকলো কৃষ্ণপ্ৰেমী ৰাইজকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপুনি যেতিয়াই কিবা এটা বিপদত পৰিব তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কোৱা এইষাৰ কথা স্মৰণ কৰিব। আপুনি তৎক্ষণাৎ সেই বিপদৰ পৰা মুক্তি লাভ কৰিব। যদিহে আপুনি ভগৱান শ্ৰীকৃষ্ণই কোৱা এইষাৰ কথা স্মৰণ কৰে তেতিয়াহ'লে আন কোনো মানুহে বা আন কোনোবাই আপোনাৰ একো বেয়া কৰিব নোৱাৰে। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি চেনেললৈ কোনোবা নতুনকৈ আহিছে চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যেতিয়াই মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিম যাতে পোনপ্ৰথমে ভিডিঅ'টো আপুনি চাবলৈ পায়। যেনেকৈ আমাৰ সকলোৰে জীৱনলৈ সুখ আহে আৰু সুখ গুচি যায়, দুখো আহে আৰু সেই দুখো এদিন গুচি যায়, ঠিক তেনেদৰে আমাৰ জীৱনলৈ বিপদ আহিব আৰু বিপদ গুচি যাব। ভগৱান শ্ৰীকৃষ্ণই কৈছে এনেকুৱা কোনো মানুহ নাই যাৰ জীৱনত বিপদ অহা নাই। যেতিয়া ভগৱান শ্ৰীকৃষ্ণই মানুহ ৰূপে পৃথিৱীত জন্মগ্ৰহণ কৰিছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণয়ো বহুত বিপদৰ সন্মুখীন হ'বলগীয়া হৈছিল। শ্ৰীকৃষ্ণই কৈছে বিপদত পৰিলেও কেতিয়াও ভাঙি নপৰিব। তদুপৰি যদি আপুনি বিপদত পৰে সেই বিপদটোক দমন কৰিবলৈ চেষ্টা কৰিব। আপুনি কেতিয়াবা ভাবি চাইছেনে আমাৰ গোটেই মানুহ জাতিটোক বা গোটেই পৃথিৱীৰ যিমান জীৱ জন্তু আছে সকলোকে ভগৱানেই সৃষ্টি কৰিছে, তথাপিও আমাৰ জীৱনলৈ বিপদ কিয় আহে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছে এই জগত সংসাৰৰ প্ৰতিটো বস্তু ভগৱানে সৃষ্টি কৰিছে, আনকি মানুহকো ভগৱানেই সৃষ্টি কৰিছে। এই পৃথিৱীৰ প্ৰত্যেকটো মানুহকে ভগৱানে বেলেগ বেলেগ জ্ঞান দিছে আৰু সেই জ্ঞান বিশেষে যোনে সুকৰ্ম আৰু যোনে কুকৰ্ম কৰে আৰু সেই কুকৰ্ম আৰু সুকৰ্মৰ ফলতেই মানুহে অন্যান্য বিপদৰ সন্মুখীন হ'বলগীয়া হয়। আমাৰ কৰ্মফলে আমাক কেতিয়াও পিছা নেৰে। আমি যেনেকুৱা ধৰণৰ কাম কৰিম সেনেকুৱাই কৰ্মফল পাম। গোটেই জীৱনভৰ আমি এই কৰ্মফল ভোগ কৰিবলগীয়া হ'ব। আৰু যেতিয়া আপুনি বিপদত পৰিব সেই বিপদৰ পৰা বাচিবৰ কাৰণে ভগৱানে এটা কথা কৈ দিছে, এই কলিযুগত যিসকল লোকে ভগৱানৰ নাম স্মৰণ কৰে বা ভগৱানৰ সেৱা কৰে, ভগৱানক প্ৰাৰ্থনা কৰে, সেইসকল মানুহে এই বিপদৰ পৰা মুক্তি লাভ কৰিব পাৰিব। কোনো বিপদে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে এই যুগত মানুহৰ যিমান দুখ বিপদ যন্ত্ৰণা এই সকলোবিলাকৰ পৰা মুক্ত হ'বলৈ হ'লে এইকেইটা কথা মনত ৰাখিব লাগিব, এইকেইটা কথা মনে মনে স্মৰণ কৰিব লাগিব। হে প্ৰভু, মোক এই বিপদৰ পৰা ৰক্ষা কৰা। আৰু সকলো সময়তে ভাবিব যে ভগৱানে আপোনাৰ সকলো কামতে সহায় কৰিব আৰু যিমানেই ডাঙৰ বিপদ নাহক কিয় সেই স্থানত ভগৱান সদায় থাকিব আৰু ভগৱানে আমাক ৰক্ষা কৰিব। যিসকলে ভগৱানক প্ৰাৰ্থনা কৰে বা স্মৰণ কৰে সেইসকলৰ জীৱনলৈ যিমান বিপদ আহিলেও সেই বিপদে একো কৰিব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে যি মানুহে ভগৱানক বিশ্বাস কৰে আৰু যিয়ে তেওঁৰ চৰণত আশ্ৰয় লয় আৰু সকলো সময়তে যিয়ে ভগৱানৰ নাম লৈ থাকে, ভগৱানৰ প্ৰাৰ্থনা কৰে, ভগৱানক স্মৰণ কৰে, তেওঁৰ জীৱনত কেতিয়াও বিপদ নাহে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যেতিয়াই কিবা বিপদত পৰিব তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ নাম স্মৰণ কৰিব, শুদ্ধ মনে ভগৱানক প্ৰাৰ্থনা কৰিব। যদিহে আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।